মোৰ SB গোহাঁই আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি অলপ বেলেগ ধৰণৰ এটা ভিডিঅ' আপোনালোকক ভিডিঅ'ত লৈ যাম। আমি হিপাৰ সন্ধানত আমি আজি ভিডিঅ'টো কৰিম। আমি শদিয়ালৈ গৈ আছোঁ। শদিয়াত বুঢ়াগোহাঁই বংশাৱলী আছে। আমি বুঢ়াগোহাঁই বংশধৰসকল লগ হৈ আমি শদিয়ালৈ বুঢ়াগোহাঁই আমাৰ দিল্লী বুঢ়াগোহাঁই প্ৰতিনিধিত্ব কৰিবৰ কাৰণে গৈছোঁ। মোৰ লগত কেইবাজনো বংশধৰ আছে। আমি এইসকল আছে। হাই কওক। আমি শদিয়ালৈ গৈ আছোঁ। হাই এইজনে আমাৰ মনোজ গোহাঁই গাড়ী চলাইছে। আমি শদিয়ালৈ গৈছোঁ। এইফালে আছে পৰিমল গোহাঁই। এইফালে এজন আছে ককাইদেউ। এই বসন্ত বুঢ়াগোহাঁই সমষ্টি আছে। সমষ্টিটো ডুমডুমা সমষ্টি পায়। ডুমডুমা সমষ্টি লখিমপুৰ সমষ্টিত পৰে। আপোনাৰ লোকসভাটো এইবোৰ লখিমপুৰ নহয়। এইটো হেলিপেড আছিলে এইবিলাক হেৰিয়াত পোৱা পায়। কি কয় ৰূপাই চুপাই এইবিলাক শদিয়া সমষ্টিত পোৱা পায়। আমি শদিয়া পামগৈ আজি আমাৰ দিন, আমাৰ কথা। হেৰি নহয় ক'ত আছিলে গেটটো? নহয় গেটটো নেদেখিলে যে আগতে আছিলে নহয়। মই সেইমতে আজি মোক আজি প্ৰথম এছিয়াৰ বৃহৎ দলঙেদি পাৰ হৈছোঁ দেই। ঢলা শদিয়া ভূপেন হাজৰিকা সেতু। সেইখন দলং ন? সেইফালেদি গৈছোঁ আহি আছোঁ। সেইখন দলং নে নাই? সেইখনেদি যাম। এইফালে চাওক, এইফালে এইখন চাওক, সেইখনেদি যাম। পানী যে ধেৰ আছে। এইখিনি বৰষুণ ডবল দিলে নেকি? ফটো ষ্টেচন এটা খাব দেই। এই আগত গুটিকেইটাত তুলিছ। খুব আউটিং হয়। ইয়াতে টাৰ্ণিঙতে গাড়ী খাই ফটো ষ্টেচন চুজিটো খাবলৈ মই ফটো ষ্টেচনৰ কথা অকণমান আগলৈ অকণমান পানী পঢ়ি পানী দিবলৈ ভাল নালাগিব। পানীয়ে প্ৰাণ, প্ৰাণীৰ প্ৰাণ। পানীয়ে হ'ল প্ৰাণীৰ প্ৰাণ। এই পানী দেই পানী বাঢ়িলে হ'ল যদিও এই ঢলা শদিয়া দলঙে পাৰ হোৱা সৌভাগ্য আজি হৈছে দেই। আজি বহুত বছৰৰ পাছত ভূপেন হাজৰিকা সেতুৱে পাৰ হ'বলৈ সৌভাগ্য ঘটিছে। এখন ঢলা শদিয়া দলং খুব সুন্দৰ সময় এটাত। এতিয়া 5 বাজি গৈছে সন্ধিয়া। খুব সুন্দৰ সময় এটাত আহি পাইছোঁহি। ঢলা শদিয়া দলং কি সুন্দৰকৈ বনাইছে। আমি ব্ৰহ্মপুত্ৰ নদী
লগৰ কেইজনৰ লগত আহিছোঁ মই সকলোকে দেখাইছোঁ কি সুন্দৰ পানী বহুত হৈছে ব্ৰহ্মপুত্ৰত বানপানী হৈছে এইজন হাই এটা কৈ দিয়ক সেয়া বন্ধু মানস আমি শদিয়ালৈ আহিছোঁ গোটেইকেইজন লগ হৈ এই ঢলা শদিয়াৰ ওপৰত ইমান এছিয়াৰ ভিতৰত বৃহৎ দলংখন যেতিয়া পাৰ হৈছোঁ ইয়াৰ ওপৰত আমি এটা ভিডিঅ' বা ফটো নোলোৱাকৈ পাৰ হ'ব নোৱাৰোঁ সেইকাৰণে আমি পাৰ হোৱাৰ লগতে আপোনালোককো দেখাইছোঁ হে হেল্ল' হাই এটি কৰা অন্তত এইকেইজন গোটেইকেইজন বংশধৰ আমি বংশাললৈ আহোঁতে এছিয়াৰ বৃহৎ দলং যেতিয়া পাৰ হ'বলৈ ল'লোঁ তাতে ভূপেন হাজৰিকা সেতুৰ ওপৰতে আমি ভিডিঅ' বনাইছোঁ লৈছে পানী কিন্তু ইয়াত এনে পুতুকাৰে বাঢ়িছে কিমান আন্ধাৰ দিছে ফটোৱে কিমান ধুনীয়া টানি লৈ আহিছে এইটো চা ফটো কেমেৰা কোৱালিটি দেখিছে নাই কেমেৰা কোৱালিটি চাইছে নাই মানে ফটোটো চা কিমান ইভাগে কিমান আন্ধাৰ ফটো কিমান বহুত হাই 16 মেগাপিক্সেল মোবাইলটো কি ভিভো এইটো 16 হেৰিয়া তই নোলিয়াবি নোলায় নহয় ভালে গৰম হ'ল জেগা নাই আজি বৰষুণ দবল দিছিলে গম নাই না আপোনালোকৰ ইয়াত হেৰিটো ভাল আকৌ গছ গছনি বাচি আছে শেহতীয়াকৈ হ'লেও বন্ধুসকলক আমি ঢলা শদিয়া দলঙৰ সৌন্দৰ্যটো দিবলৈ চেষ্টা কৰিছোঁ সন্ধিয়াৰ আগে আগে বৰ সুন্দৰ সময় এটাত পালোঁ সেইকাৰণে ভিডিঅ' এটাকে বনাওঁ এইটো টাৰ্ণিঙতো ৰবি আকৌ এই টাৰ্ণিংটো এনেকুৱালৈ গৈছে নে এনেকুৱালৈ গৈছে পোহত নে পাহতে দেখিবি নহয় আগতে জানিবলৈ ভাল লাগে বানপানী অসম চৰকাৰে আকৌ 3 টকাকৈ দিব দেই আপোনাক অসম চৰকাৰে 3 টকাকৈ দিব 3% আকৌ দিলে না কেতিয়া দিলে 3% হ'লে আৰু অৰ্ডাৰ ঘোষণা নাই চেণ্ট্ৰেলত হ'লা হ'বই আমাৰ বাজেটত ঘোষণা কৰিলে নহ'ব কেলে হয় এপ্ৰিল মাহটো আমাৰ লগত অঁ এতিয়া মাৰ্চ মাহটো আমাৰ লগত মাৰ্চ মাহ গ'লে মাৰ্চ মাহ নহয় মাছ মাছ বাজেট আহিব লাগিব ন এইটো নীল বাজেট কিয় প্লাছ হৈ থকা আছে বাজেট লাগিবই বাজেট অহা নাই আহিলে জানো নাই আৰু অহা নাই পেঞ্চন আগা পেঞ্চন দিয়া নাই এইবোৰ আগে দিয়ে আমাৰো বাদেই দিয়া এইটো টাৰ্ণিং টাৰ্ণিংটো পাৰ হৈ এই দলংখন ঠিক আছে এই গছখিনি এই ধৰণে ৰাখিছে গছখিনি উঠা একদম চাইড কৰি টাৰ্ণিংটো আৰু চাইডত কওনে এই যাব বংশাৱলীত 2 ককাই ভাই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব লাইক কৰিব
ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সকলোকে চোৱাৰ বাবে ধন্যবাদ।